हेलो फ्रेंड्स, माटिर पारमिशনৰ কাৰণে নতুন আপডেট আহিছে। অনলাইনৰ পৰা এনঅ'চি খন ডাউনলোড কৰিব পাৰি। কেনেকৈ ডাউনলোড কৰিব তাৰে প্ৰচেছ মই স্টেপ বাই স্টেপ ভিডিঅ'টো দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ডাউনলোড কৰা লিংকটো মই ভিডিঅ' ডেসক্ৰিপচন বক্সত দি দিম, তাৰ পৰা ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰিব। যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। আৰু সাৰ্চ কৰিব noc.assam সাৰ্চ কৰিব। তাৰ পিছত এক নম্বৰত ক্লিক কৰিব গভৰ্ণমেণ্ট অফ আসাম, ইয়াত ক্লিক কৰিব। তাৰ পিছত এনেধৰণৰ এটা পেজ খুলি যাব। আপলোডিং হৈ আছে, নেটটো স্লো হৈ আছে। তাৰ পিছত সাইডত লিখা আছে ইয়াত ৰেফাৰেন্স নম্বৰটো ইয়াত বহাই দিব, এনঅ'চি নম্বৰটো। মই নম্বৰ বহাই আছো। তাৰ পিছত টিক মাৰ্কটো দি দিব। তাৰ পিছত সাবমিটত ক্লিক কৰি দিব। এনেধৰণৰ আকৌ এটা পেজ খুলি যাব। তাৰ পিছত মোবাইল নম্বৰ দিব লাগিব, ইয়াত মোবাইল নম্বৰ বহাই দিব। মোৰ ইয়াত মোবাইল, তাৰপিছত নেক্সটত ক্লিক কৰি দিব। ইয়াত তলত অলপ তলফালে আহিব, য'ত লিখা আছে ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰিব। এইটোৱে হ'ল এনঅ'চি। আপোনালোকে গম পাইছে কেনেকৈ ডাউনলোড কৰিব লাগে। ভিডিঅ'টো যদি ভাল লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।